সেইটোৱে হাগ্ৰামা চমকটো আগতে চলিছিল, হাগ্ৰামাৰ যাদুৰ লাঠিটো আগতে চলিছিল। এতিয়া হাগ্ৰামাৰ যাদু লাঠিটো নাই, ক'ৰবাত বড়োলেণ্ডতে হেৰাই থাকে। মানে সি যাদুৰ চাৰিটো যাদুৰ লাঠিটো সি বিচাৰি পেলাই এতিয়া হাইৰাণ হৈ গৈছে। নিখিল বড়ো ছাত্ৰ সন্থা, NDFB, UBPO বিভিন্ন সংগঠনে চবেই মিলি পেলাই 2020 চনৰ শান্তি চুক্তি কৰিছিলে আৰু আজি 3 বছৰ হৈ গ'ল। এই 3 বছৰৰ ভিতৰতে 50 বছৰৰ যিটো অশান্তিময় পৰিৱেশ 3 বছৰতে 100% পৰিৱৰ্তন হৈ গ'ল। চাওক, আপোনালোকে জানে যে আমি চৰকাৰ গঠন কৰা প্ৰত্যেক সপ্তাহতে আমাৰ চৰকাৰ ভাঙিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰত্যেকবাৰে ডিক্লেয়াৰ কৰে অহা শনিবাৰে চৰকাৰ ভাঙিব, অহা 10 তাৰিখে চৰকাৰ ভাঙিব, অহা 29 তাৰিখে চৰকাৰ ভাঙিব, অহা 30 তাৰিখে চৰকাৰ ভাঙিব। চৰকাৰ ভাঙি অহা ডিচেম্বৰৰ 30 তাৰিখত ডিচেম্বৰৰ 15 তাৰিখত 3 বছৰ হৈ যাব। শান্তিত 3 বছৰ বিটিয়াৰ বাকী ৰাইজে ভালকৈ শুবলৈ পালে চৰকাৰ ভাঙোতে। গতিকে আমাৰ কাম হৈ গ'ল। আমাৰ কামটো আছিলে যে হাগ্ৰামা মহিলাৰীৰ কুকৰ্মৰ পৰা BTCৰ ৰাইজক মুক্ত কৰিব লাগে, হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতি অপশাসনৰ পৰা বিটিআৰ ৰাইজক মুক্ত কৰিব লাগে, হত্যা হিংসা বিভিন্ন পৰিৱেশ ভয় ভীতৰ পৰা বিটিআৰক মুক্ত কৰিব লাগে। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি সেইটো মুক্ত কৰিলোঁ। গতিকে আমাৰ কাম হৈ গ'ল। গতিকে ইয়াত আৰু হাগ্ৰামা মহিলাৰীয়ে কি কয়, কোনে কি কয়, UPPL চৰকাৰ ভাঙাৰ কাৰণে, UPPL চৰকাৰ শেষ কৰাৰ কাৰণে আৰু আমি বাট চাই থকা নাই। শেষ কৰিব সেই ফাৰ্ষ্ট সপ্তাহতে কৰিব লাগিছিলে। হাইকোৰ্ট দিলে, কিবা দিলে। UPPL চৰকাৰ ভংগ কৰাত যিমান মনোযোগ দিছে, ইয়াতকৈ যদি 17 বছৰত যি ভুল কৰিছে ইয়াৰ ৰিয়েলাইজেশ্যন কৰিলেহেঁতেন BPFৰ বেছি লাভ হ'লহেঁতেন। সেইটোৱে হাগ্ৰামা চমকটো আগতে চলিছিল, হাগ্ৰামাৰ যাদুৰ লাঠিটো আগতে চলিছিল। এতিয়া হাগ্ৰামাৰ যাদু লাঠিটো নাই, সেই লাঠিডাল হেৰাই গ'ল। সেইকাৰণে মাজে মাজে দিল্লীত যাই মনে থাকে, মাজে মাজে ক'ৰবাত শিলিগুৰিত যাই মনে থাকে, ক'ৰবাত বড়োলেণ্ডতে হেৰাই থাকে। মানে সি যাদুৰ চাৰিটো যাদুৰ লাঠিটো সি বিচাৰি পেলাই এতিয়া হাইৰাণ হৈ গৈছে। গতিকে এই যাদুৰ লাঠি যিহেতু নাই হাগ্ৰামা মহিলাৰীৰ, আৰু সেই কোনো যাদু আৰু চমৎকাৰ একো নাই। আপোনালোকে ইমান কিয় হাপাতুৰি খাইছে হাগ্ৰামাক জেলত? যিদিনা জেলত যাব সিদিনা আৰু আপোনালোকে ক'ব কেতিয়া ওলাব হাগ্ৰামা মহিলাৰীক। গতিকে আজি আইনী প্ৰক্ৰিয়াই নিজৰ কাম কৰিব, আমি নিজৰ কাম কৰিম। আমি জেলাৰ নহয়, আমি তেখেতক ধৰি পেলাই জেলত ভৰাব। তেখেতে যিটো কুকৰ্ম কৰিছে এইটো ঈশ্বৰো চাই আছে, আইনো চাই আছে। গতিকে আজি আমাৰ দায়িত্বটো কাৰোবাক ধৰি কি জেলত ভৰোৱা নহয়। আমি ৰাইজক সহায় কৰিবলৈ আহিছোঁ, ৰাইজৰ কাম কৰিবলৈ আহিছোঁ, ৰাইজৰ লগত থাকি শান্তিত প্ৰতিষ্ঠা কৰাৰ লগতে এই অঞ্চলটো উন্নয়নৰ দিশে লৈ যাবলৈ আমাৰ চৰকাৰ গঠন হৈছে। গতিকে আমাৰ লক্ষ্যটো একমাত্ৰ হাগ্ৰামাক ধৰি আনি জেলত ভৰোৱা নহয়, বুজিছেনে? হাগ্ৰামা মহিলাৰী নিজৰ কুকৰ্মৰ ফল নিজে পাব। আপোনালোকে চাই থাকক। আৰু এটা কথা যে বনা অঞ্চলৰ লগত কোনো কম্প্ৰমাইজ নহ'ব। কিছুমান যিবিলাক মেছেজ আহি আছে, নিউজ আহি আছে, ইয়াত কিছুমান সঁচা আছে, কিছুমান মিছা আছে। ইয়াত বহুতখিনি ৰাজনীতিক পাকচক্ৰ আছে। গতিকে ইয়াৰ ওপৰত আমাৰ ডেপুটি কমিশ্যনাৰ চিৰাং আৰু কোকৰাঝাৰক ইতিমধ্যে আমি দায়িত্ব দিছোঁ। তেখেতসকলে ইয়াৰ কাম আৰম্ভ কৰিব। ফৰেষ্ট ডিপাৰ্টমেণ্টক দায়িত্ব দিছোঁ, ইয়াৰ কাম কৰিব। আৰু আমি কেইদিনমানৰ ভিতৰত 100% এই বনা অঞ্চলটো প্ৰটেকশ্যন কৰাৰ কাৰণে আমি নিজে হাতে ভৰি মানে চবে আগবাঢ়ি যায় কাম কৰাটো আৰম্ভ কৰিম। নিখিল বড়ো ছাত্ৰ সন্থা, NDFB, UBPO বিভিন্ন সংগঠনে চবেই মিলি পেলাই 2020 চনৰ শান্তি চুক্তি কৰিছিলে আৰু আজি 3 বছৰ হৈ গ'ল। এই 3 বছৰৰ ভিতৰতে 50 বছৰৰ যিটো অশান্তিময় পৰিৱেশ 3 বছৰতে 100% পৰিৱৰ্তন হৈ গ'ল।